So hello guys, good morning. সকলকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ। চ' আজি হ'ল হোলী। চ' সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। সকলোৱে মজাকৈ হোলী খেলক, ৰং খেলক মজাকৈ ভালকৈ। চ' আজি আমি ৰং খেলিব ওলাই আহিলোঁ, মোটামুটি বহুত দেৰি হ'ল। চ' এতিয়া আমি অলপমান ইয়াতে ঘূৰিম ক'ৰবাত। চ' হোলী খেলিম, হোলী মাৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, নিশ্চয় ভাল পাব। কি কৰোঁ গোটেই দেখাম আপোনালোকক। চ' এতিয়া ফাৰ্ষ্ট আমি দোকানতে এটা বস্তু কৰোঁ। ফাৰ্ষ্ট আমি কণী কেইটামান কিনো। চ' কণী মাথাত ভাঙিব লাগিব। চ' এতিয়া বলক আমি কণী কিনি লওঁ, তাৰপিছত বাকী কণী ভঙা আপোনালোকক দেখাই আছোঁ। তাতে মজা পূৰা মোক কণী কিনিব নালাগিল, তাতে কণী ফাটাফাটি আৰম্ভ হৈ গৈছে ইতিমধ্যে। মোটামুটি কাৰোবাৰ মাথাত পৰিলে। চ' মই তাতে যোৱা নাই, কণী মাথাত পৰিবতো এতিয়া যাব নোৱাৰি, ঘূৰিব যাব লাগিব। চ' গোন্ধাব গোটেই। চ' মই তাতে যোৱা নাই, আপোনালোকক দেখাই আছোঁ কাৰ মাথাত বা পৰিল এতিয়ালৈকে। বহুতৰ মাথাত পৰিল মোটামুটি। গাইছ মতাই কণী এটা দেউতাৰ মাথাত ফাটিল। মানে কেনে লাহেকে দেউতাৰ মাথা মৃত্যুদাৰ মাথাত ফটছে, মানে গোটেই মাথাত এটা এটাকে ফাটছে লাহেকে। কেনে শেষ নে কণী? শেষ নে কণী? শেষ নে? এলা চব আইডিয়া ৰাহুল দাৰ। এইটো ৰাহুল দাই আনমৰিছে এটা পিপি আনি চবৰ মাথাতে ফাটাইছে। তাৰো মাথাটো কৰিছে। তো এই যে কণী ফাটাফাটি মোটামুটি চলি থাকিব এইটো বহুত দেৰি। চ' অলপ দেৰি আমি এতিয়া থাকি আমি মটৰে মাটি আহি পালোঁ। চ' ইয়াতে অলপ তেল দিব, তেল ভৰাওঁ, গোটেইবিলাক পূৰা তেল ভৰাই এতিয়া অলপ ফাৰ্ষ্ট খাই লওঁ। খাই লৈ মানে অলপ আগবাঢ়ি যাম। ক'ত যাম আপোনাক দেখাই আছোঁ। মোৰ এটা মুখখন চাফা হ'ল, মানে চাফা কাৰণটো হ'ল কি, মোক এজনে কলা ৰংবিলাক দিছিল। কলা ৰংবিলাকতো নাযাব। চ' লগালগ চাবোন আনি ধুই দিলোঁ। চ' মানে আমি আবিৰ খেলোঁ। চ' এতিয়া আগত খালি তেল ভৰাই লওঁ। তেল ভৰাই কিবা খাবলৈ গৈ আছোঁ। আমি মোটামুটি মানে তাৰ পৰাই নন্দেশ্বৰলৈ গ'লোঁ। তাতে ভিডিঅ' কৰা একো নহ'ল। আহি কিনে নন্দেশ্বৰৰ পৰা আহিলোঁ। আহি কিনে ইয়াতে খালোঁ অলপ মাটিয়াত। ইয়াতে খাই লৈ যাই কিনে এতিয়া ঘৰত যাম। চিধা ঘৰত যাই হোলী গাম। চ' আপোনালোক দেখা পূৰা ৰেডি নে হোলী গাব পূৰা ৰেডি পূৰা যাম আমি এতিয়া তাতে হোলী গাম। চ' আপোনালোক দেখাইছোঁ। ব্লগ এটা ডাইৰেক্ট ঘৰত যাই লওঁ। পানী দিয়া নাযাব বাৰু ভাই লাগব ও ফেনা দিলে গায় ঢালি দি নেকি খাপন দি ঘুমাব বাৰু মিঠুটা মানে উঠাই দিলে পুৰা জাপ মারছে
ভাঙিলে দে খোলক ক'ত আছে মানে আহি থাকোঁতে এটা বৈদ্য কাহিনী হ'ল মানে বাইক এখন আছিল দেৱদা চলাই আছিল কোনোমতে বাছিল মানে সাপ এখৰ আহি কেনে ইপিনে এনেকৈ পূৰা এদি সোমাই চিটত সোমাল চোৱা আপোনালোকে দেখা পালে কি মই দেখালোঁ কোনোমতে বাচিলি বাপ মানে কেনে অনুভৱ কেনেকুৱা সাপডালৰ ডাক ডাক মানে পূৰা একদম মানে কি কওঁ আৰু ঘপককৈ দেৱদাৰ আগত আৰু পিছত সেইটো আমি আহি চাইছোঁ ঘপককৈ এৰি এনেকৈ ইঞ্জিনৰ এদি আহি চিটত চল চলাই গৈছে তেওঁ আৰু এবাৰ চিটটো এনেকৈ হ'ল কোনোমতে সাপডাল টিট খুলি লক চক ভাঙি গোটেই ওলাই দিলোঁ ত' এতিয়া আমি যাই থাকোঁ মানে কি কওঁ আৰু বুকু পূৰা ডাক ডাক আমি কোনোমতে মাটিৰ পৰা সাপৰ পৰা বাচি আহিলোঁ কোনোমতেকৈ চ' এতিয়া আমি গাঁৱত আহি পালোঁ গাঁৱত আহি হোলী চলি গাম অলপমানি চ' বোলো আপোনালোকক আমি লৈ যাওঁ একেলগে পূৰা হোলী গাওঁ হোলী গাওঁ পৰা ৰাতি আজিও গাম কালি পূৰা খানা খাম চ' বোলক এতিয়া আমি একেলগে হোলী গাওঁ কিন্তু আমাৰ হোলীৰ গানটোৱে মুখস্থ নাই সেইটো আমাৰ দেৱদা গাই আছে এইজন দেৱদা গাই আছে ই গাই ইয়াৰতো দুখাৰী খালি দুখাৰী মনত বাকী মনতে নাই গানটো কি কওঁচোন এতিয়া কোনো এটা আমি মোবাইলত ওলাইছোঁ ক'ব পৰা গানটো ৰাতি এই মজাকে গানটো চাম চাই লৈ কেনে মজাকে এতিয়া আমি গাম আৰু ভালকে ত' ভালকে গোৱাখিনি আপোনালোকক দেখাই আছোঁ বলক মানে পূৰা ভাল লাগি গ'ল কিন্তু অলপ দূৰ যাই পূৰা ৰ'দ এদি টংটঙীয়া ৰ'দ এতিয়া মোটামুটি 2:30 হ'ল পূৰা একদম ভাল লাগিছে তো এতিয়া মাম্পিবাটত যাই ফাৰ্ষ্ট পানী খাম কেনে হোলীৰ অনুভৱ মজা মানে কি বহুত দিন যোৱা নাই যাব লাগে কেতিয়াবা মোটামুটি যাওঁ আমাৰ এই বাবা পৰিলটো এক্সিডেণ্ট হ'ল সেইকাৰণে দেৰি হৈ গ'ল তো লাহে ঠিক হ'ব আৰু যাম এইকেইদিনতে যাম বুলি ভাবি আছোঁ চান্দুকীখন মই বাবা হৈছে আমি যাম মজাকৈ হয় এতিয়া যাই ফাৰ্ষ্টতে পানী খাওঁ পানী চানী খাই অলপ মজাকৈ হোলী গাওঁ গাঁওখন বহুত ডাঙৰটো বহুত গাড়ী চাই ভাল লাগি যাওঁ পূৰা তো বলক যাওঁ হোলী গাওঁ আপোনালোকক দেখাওঁ মাথাটোৱে ফাটিল মোৰ গলা কৰি মাৰি আগত খাই ল'ব দে হোলী গাব এটা পিঠা জিলাপি বিবাহটো মজাকৈ পিঠা খাই আছো খাওঁতে খাওঁতে হাজৰিকা আজি মাথাত দিলোঁ ৰাহুল নাই চানা ওলাই গৈছে কণী মাৰি তো মজাকৈ পিঠা লৰা খাইছোঁ পনা পথাত পৰিলোঁ এটা আৰু আছে মছলা এতিয়া মজাকৈ বিন্দাছ খাই লওঁ পানী খাবছিলোঁ পানী দাম পিঠা আৰু জাপি পালোঁ খাই ফাৰ্ষ্ট হোলী গাম ফাৰ্ষ্ট খাই লোৱা
বাই বহুত দূৰ ঘূৰি গ'লোঁ কিন্তু অলপ পলাই আছোঁ মানে ইয়াতে মোক কণী মাৰাৰ কাৰণে মানে পূৰা প্লেনিং বনাই আছে 3টা কণী আনিছে পূৰা সৰু আনিছে ৰাহুল দাৰ তাতে আছে পূৰা 3টা কণী চব কেতিয়া মাথাত ভাঙি পৰে ঠিক নাই অলপ চাইডে চাইডে পলাই আছোঁ হাজৰিকা আহিছে হাজৰিকা তাত কণী মাথা দি মানে 4টামান পৰিল মোটামুটি নহ'লে বাঢ়ি লৈ আছোঁ কণী যাই দে চাওক কোবা মজাকে মজা মাৰে পূৰা পঢ়াৰ গাটো পৰি সেয়া পঢ়াৰ গাটো পৰি গ'ল লাহেকে হয়তো মুচি আছে পঢ়াৰ গাটো পৰি মই কোনো কথা বাচি আছোঁ ডেভিডৰ মাথাটো পৰিল পঢ়া মাথা ডেভিডৰ মাথা চবতে পৰিল চৰি যি নহওক মোৰ বলিকা বকৰা হৈয়ে গ'লো মানে ফাটিল এটা আকৌ লোকেল ফাটাইছে একো অৱস্থা নাই কি গোন্ধ বেয়াকৈ ফাটাল মানে 3টা কণী আনিছিল মই আছিলোঁ 3টা ফাটিল তাৰ এটা একদিন মানৰ পৰা লোকেল এটা লৈ ল'ল গমে নাপাওঁ সেইকাৰণে বেয়াকৈ ৰাহুল দাই ধৰিল ক'ত ওলাই আৰু পৰিল আৰু লাহেকৈ তো এতিয়া এইখিনি ধুই থুই আহোঁ তাৰপিছত অলপমান আছে কি হ'ল মাগো কি গোন্ধ আহি আছোঁ 1 মিনিট গাইছ ফাইনেলি আহিলোঁ ঘৰত আহি কিনে মানে গাঠা ধুলোঁ পূৰা গোন্ধটো পূৰা কণীৰ গোন্ধ পূৰা একদম থাকিব নোৱাৰি আৰু চ' আহি পূৰা গাঠা ধুলোঁ গাঠা ধুই চাফ চিকুণ তাত আহিলোঁ চ' আজিলৈ বাই বাই এইখিনিয়ে কালি যদি আৰু হোলী খেলিব ক'ৰবাত যাওঁ মই ভিডিঅ' দিম নিশ্চয় আপোনালোকে চাব পাব আৰু বেছি দিন নাই কেইদিনমান আমি ঘূৰিব যাম আৰু পৰাকৈ মানে যাৰ এক্সপিৰিয়েঞ্চ ভাল পাব আৰু লাগে ভাল পালে আমি এক ভিডিঅ' ক'ৰবাত যাওঁ আপোনালোকে চাব পাৰিব চ' আজিলৈ বাই বাই ইয়াতেই চ' আপোনালোকে যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব এণ্ড ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব চ' আজিলৈ বাই বাই টেক কেয়াৰ